বুকাজান বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত সভাত সমৰ্থকৰ উষ্ম অভিনন্দন প্ৰাৰ্থীগৰাকীক সমৰেনৰ চিটুনাংশ 50ৰো অধিক পৰিয়ালৰ নাই ব্যৱস্থা জানজৰি পানী খাই নিৰ্বাহ কৰিছে জীৱন ঘূৰ্ণীবতাহত বিয়াগুম জিলা জনস্বাস্থ্য বিভাগ PMYC আঁচনিৰ ৰূপায়ণত কেলেংকাৰীক লৈ সৰব উচুকা CBI তদন্তৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান ৰাজ্যৰ গ্ৰাম উন্নয়ন আয়োগক নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত পাৰ্বত্য জিলা কাৰ্বি আংলঙতো ভিন্ন ৰাজনৈতিক দল সংগঠনে নিজ নিজ দলৰ প্ৰাৰ্থীক জিকাবলৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভাত নামি পৰিছে 17 নং বিধানসভা সমষ্টিটো কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিক সৰুপথাৰ মণ্ডল কংগ্ৰেছ উষ্ম অভিবাদন জনোৱাৰ লগতে প্ৰাৰ্থীগৰাকীৰ হৈ আৰম্ভ কৰি দিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ডিলাউজন খেলপথাৰত কংগ্ৰেছৰ বিশাল সমৰ্থকৰ মাজত প্ৰাৰ্থী ৰতন ইংতিৰ হৈ সমৰ্থকে উলিয়াইছে বাইক ৰেলী আগন্তুক বিধানসভা নিৰ্বাচনত 17 নং বিধানসভা সমষ্টিৰ পৰা ৰতন ইংতিৰ সম্ভাৱ্য বিজয়ৰ শ্লোগানেৰে উত্তাল পৰিৱেশ কৰিছে সমৰ্থকে বিশাল সমৰ্থকক উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত প্ৰাৰ্থী ইংতিয়ে বিজেপি শাসনক তীব্ৰ সমালোচনা আগবঢ়াইছে বিজেপি চৰকাৰৰ দিনত পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি ঘৰুৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্য আদিৰ সন্দৰ্ভত তীব্ৰ সমালোচনা আগবঢ়াই ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে প্ৰাৰ্থীগৰাকীয়ে উল্লেখ্য উক্ত সভাখনত জিলা কংগ্ৰেছৰ সম্পাদক হুমসিং বে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৰেন্স ইংতি BMCC উপ সভাপতি ফুল টেৰনপিকে ধৰি যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ নেতা তথা কৰ্মকৰ্তাসকলে অংশ লয় सरकार के रंगी भाई बीजेपी को control दसों की control करने अस्से की दुनिया पे मनी तो मन के पदा लाइसेंस के बाई जो पिलोमा लदा का दो करे अन्य के पल्लो का ऐसा दिक्कत लो पूरी बर्तन सरकार हम सब पूरी बर्तन सरकार अपने नहीं तुमके माथा बन के जो नहीं तुमको संशय माथा नहीं दे नहीं के माथा बन के पूरी बर्तन अपने कांग्रेस के दो बर्तन समय लांच से अल्लाह को लांच से रासायन को लांच से विधालन को लांच से राजनीति को तो किसी नहीं बन के माथा दो अभी माना तुमके चाहला दसों परिवर्तन होते हैं अलग अलग तीन स्थाने उत्ते ऑल इंडिया भाषा में नीमका में सीलन किती हुई ऐसा पूरी की टिकट दो तब पाइप तो फिर मातो निमारा तो इन्हें तुम्हारा सोमवार भाई लोग नींद दोनागी तपें चीजें सोनागी ये थे आदान पे जिसो जान लोग किचारी के थे गतुम किसी नहीं लोग लोटे नाम दांग के इंडिया हम लोग 1,38,2,38,000 और एम 2016 को पेपर से सम्मान दे बुकानन পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কামিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ সমৰেন পৰিষদ সমষ্টিৰ বৃহত্তৰ চিটুং লাংছৰ ৰাইজে আজি কুপতি পাহাৰত জানজৰি পানী খাই জীৱন নিৰ্বাহ কৰে চৰকাৰৰ বিয়াগুম জনস্বাস্থ্য বিভাগৰ সৌজন্যত কৰি দিয়া নাই খোৱা পানীৰ যোগান ব্যৱস্থা নাই চৰকাৰী ৰিং ৱেল হয় বিগত কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া বিকাশ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ 5 বছৰীয়া পৰিৱৰ্তন তথা সবকা সাথ সবকা বিকাশৰ প্ৰতিশ্ৰুতিও একো কৰিব পৰা নাই বৃহত্তৰ চিটুং লাংছৰ ৰাইজক যাতায়াত বৈদ্যুতিক ব্যৱস্থাৰ কথা নকলোৱে বা অতি প্ৰয়োজনীয় খোৱা পানীৰ দূৰণি পাহাৰৰ জানজৰিৰ পৰাই সংগ্ৰহ কৰিব লাগে পানী কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই দিল্লী দিছপুৰ তথা ডিফু পৰিষদৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ নামত ডাঙৰ এটা শূন্য বুলি ক'লেও বহাই কোৱা নহ'ব খবৰ নাই জনপ্ৰতিনিধি মংগল সিং টিমুঙৰ যদিও আশাবাদী চিটুং লাংছৰ ৰাইজে এতিয়াও বাট চাই আছে CM
তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আশাৰে বাট চাইছে কিছু পৰিৱৰ্তনৰ দুখীয়া ৰাইজৰ এই আকুল আহ্বান CM ৰংহাঙে শুনিবনে Lasi pini don fokke barat atu Karbi Anglong Autonomous Council abitung atu aphan joni relo jesemet hamren pen kachephem phupon EM sar mol sing timung nangli sonthot si don fokke barat langkyun kisung atu aphan uthot irap abar sai pison te mi parji aring dapat kelangan yuk Karbi Anglong Autonomous Council pen जीवन जल मिशन भारत सरकार पेन परिवर्तन पा सरकार आहत हामरेन कन्स्टिट्युएन्सी चितुं लांसो आरंग आरार आतुम लांग किजुन किसुं पेन आजक पिनी सारबेमार पेन थुरपाक लांगतुक कबनाय जे जीवन जल मिशन आफान नमतुआन से तोवार चोलांग लांगमा EM के हाय नेंकान को आलोमा मॉल सिंग तिमुं जीवन जल मिशन आकेराप पिपिग्लोपु नॉन थेगलंगलो lang kijun rada tu kana kisu ase pini thorpak pen don phokep arat atum lang tuk lang kijun japan lang tuk kachi selampon kamat haji ajakong konat sige dolang ma বিশেষ প্ৰতিনিধি কাপ নিউজ কাৰ্বি আংলং জিলাত গ্ৰাম উন্নয়ন বিভাগত সংঘটিত কেলেংকাৰীৰ প্ৰতি সৰব উচুকা দুৰ্নীতিৰ প্ৰতি শূন্য অসহনশীলতা বিজেপি চৰকাৰৰ দিনত PMYC আঁচনিৰ ৰূপায়ণত পৰ্বতকাৰ দুৰ্নীতি অভিযোগ তুলি সংগঠনটোৱে ৰাজ্যৰ গ্ৰাম উন্নয়ন আয়োগলৈ প্ৰদান কৰিছে এক স্মাৰক পত্ৰ চামেলাংশ উন্নয়ন খণ্ডৰ জৰিয়তে PMYC আঁচনিৰ ৰূপায়ণত সীমাহীন কেলেংকাৰীৰ অভিযোগ তুলিছে উচুকাই অভিযোগ মতে আঁচনিৰ ৰূপায়ণৰ নামত অধিকাংশ কাম মাত্ৰ কাগজে পত্ৰহে চলি আছে ডকমকা ফৰেষ্ট আইবি ডকমকা মাল্টি ইউটিলিটি বিল্ডিঙত বহিয়ে সমস্ত উন্নয়নৰ হিচাপ নিকাচ ৰেডি কৰে বিষয়া কৰ্মচাৰীৰ আঁচনিৰ ৰূপায়ণত চৰম গাফিলতি কৰি সমস্ত কাম কাজ দায়হৰা পদ্ধতিৰে সম্পন্ন কৰে এনে অভিযোগ তুলি জিলা গ্ৰাম উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনক উচুকাৰ নেতৃত্বত বাৰম্বাৰ দৃষ্টিগোচৰ কৰা হৈছিল যদিও কাৰ্যবাহী সদস্য গৰাকীয়ে এই সন্দৰ্ভত গ্ৰহণ নকৰিলে কোনো পদক্ষেপ অৱশেষত সেয়ে সংগঠনটোৱে গুৱাহাটীস্থিত গ্ৰাম উন্নয়ন আয়োগক এই সমস্ত কাম কাজৰ ওপৰত CBI তদন্তৰ দাবী তুলি প্ৰদান কৰে স্মাৰক পত্ৰ এই পৰিপ্ৰেক্ষিতত আয়োগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব অনাগত সময়ত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ অধীনত 11টা উন্নয়ন খণ্ড আছে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত এই 11টা উন্নয়ন খণ্ডৰ যিটো গয়া ৰাইজক যিটো দুখীয়া আৰু দৰিদ্ৰ ৰাইজসকল যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ যিটো গৃহ নিৰ্মাণ কৰা তাত বহুত খেলিমেলি অনিয়ম ইতিমধ্যে খবৰ লৈ আছে আমি এই সন্দৰ্ভত কাৰ্বি আংলং অটোনমাছ কাউন্সিল যিটো বিভাগীয় মাধুৰ্য দীক্ষাল ফুকনকো আমি বাৰম্বাৰ তেখেতক মানে মেম'ৰেণ্ডাম দিয়াৰ পিছত তেখেতে কোনো আজিলৈকে তাৰিখলৈকে তেওঁলোকে ইয়াত যিটো অনিয়ম যিটো কেলেংকাৰী এই যিটো গৃহ নিৰ্মাণ নামৰ যাৰ জড়িত থকা BDO হওক GE হওক গ্ৰাম সেৱিকা হওক তেওঁলোকৰ বিৰুদ্ধে আজিলৈকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ব্যৱস্থা লোৱা দেখা নগ'ল গতিকে আমি আজি আমি গুৱাহাটী চহৰত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যিটো কমিশ্যনাৰ তেখেতক সাক্ষাৎ কৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে যেন এই যিটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিটো কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যিটো 11টা উন্নয়ন খণ্ডৰ যিটো PMYC গৃহ নিৰ্মাণৰ যিটো অনিয়ম এই অনিয়মৰ ক্ষেত্ৰত অতি শীঘ্ৰে CBI দ্বাৰা তদন্ত হ'ব লাগে বুলি আমি দাবী লৈ পেলাই আজি আমি পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ যিটো কমিশ্যনাৰ তেখেতক আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ লাংখিনৰ পৰা ৰুস্তম টপি ৰিপৰ্ট কাপ নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Depot Ronkilan. Visit the store now. Pangcho Electronics.
Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Difu Karbi Anglong near TV Center. For more information, contact Bimol Killing 9390632243 or you can mail at bimolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈ উঠিছে ৰাজ্য নিৰ্বাচনী বিভাগ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বিভাগ নিজৰ মূল্যৱান ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ডিফু গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শনৰ যোগে ৰাইজক অৱগত ভোট দিবলৈ যাব লাগে আৰু দলে বলে যাব লাগে নিজেও যাব লাগে আনকো লৈ যাব লাগে সেইখিনি থুলমূল কথা যিখিনি কথা আমি এখন বাটৰ নাটেৰে যাতে মানুহক আকৃষ্ট কৰিব পাৰোঁ মানুহৰ গুৰুত্বটো ল'ব পাৰোঁ আৰু বুজাব পাৰোঁ সেইখিনি কৰিবলৈ আমি বাটৰ নাটকখন প্ৰয়াস কৰিছোঁ সেইখিনি থুলমূল মেইন সুবিধা কি থাকিব এবাৰ বিশেষকৈ সুবিধা নতুন আহিছে অসম নিৰ্বাচন আয়োগে নতুন সুবিধা দিছে যেনেকৈ ধৰ আপোনাৰ পোষ্টেল বেলটৰ সুবিধা আহিছে বিশেষ ব্যক্তিসকল জ্যেষ্ঠ ব্যক্তিসকল বা যিসকলে কৰ্মৰত অৱস্থাত ভোটৰ সময়তো ধৰ ছুটি নাপায় সেইসকলৰ কাৰণে আছে তাৰ পিছতো আছে আপোনাৰ যিহেতু জ্যেষ্ঠ ব্যক্তি 80ৰ ঊৰ্ধত বা দিব্যাংগ ব্যক্তি হওক বা আপোনাৰ কিছুমান হুইল চেয়াৰ যিসকল অসুস্থ হুইল চেয়াৰ ব্যৱহাৰ কৰে তেখেতসকলৰ কাৰণেও বিশেষ সুবিধা আনিছে যে হুইল চেয়াৰখন যদি ঘৰৰ মানুহজনে অকণমান কষ্ট কৰি পেলাই হুইল চেয়াৰখন লৈ যায় হুইল চেয়াৰত বহাই পেলাই তেখেতৰ কাৰণে এবাৰ ভোট কেন্দ্ৰত উঠাবৰ সময়ত সন্মুখত ৰেম্প থাকিব তেওঁ উঠা নামাত কৰোঁতে কষ্ট নাপায় আৰু সহায় কৰিবৰ কাৰণে এগৰাকী মহিলা আৰু এজন পুৰুষ সহায়িকা হিচাপে থাকিব ভোট কেন্দ্ৰত আৰু জ্যেষ্ঠসকলে হয়তো এইবাৰ বিশেষ সুবিধা এটা পাব যে তেওঁলোকে আমাৰ লাইন পাতি থাকিব নালাগে ভৰ দুপৰীয়া ৰ'দতো লাইন পাতি থাকিব নালাগে তেওঁলোকৰ কাৰণে এটা বিশেষ কাউণ্টাৰ থাকিব তাত গৈ পেলাই তেখেতসকলে নিসংকোচে ভোট দিব পাৰিব যিজন ব্যক্তিকে যিজন প্ৰাৰ্থীকে তেওঁলোকে বিচাৰে তেখেতসকলে ভোট দিব পাৰিব আৰু সেইটোৱে থুলমূল কথা আৰু লগতে আমাৰ মেইন পাৰ্পজটো হৈছে যে আমি সকলোকে সজাগ কৰোঁ ভোট দিব লাগে যে ভোট দিয়াটো আমাৰ অধিকাৰ হয় আৰু এই অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে সেইটোৱে মূল কথা ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ গুৱাহাটীৰ সৰু সজাইত অনুষ্ঠিত হৈ থকা অসম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপৰ সফল সামৰণি ঘটে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটীৰ সৰু সজাইত অনুষ্ঠিত বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে পুৰুষ আৰু মহিলা দুয়ো শাখাতে অনুষ্ঠিত চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনত ওদালগুৰি তেজপুৰ মংগলদৈ তিনিচুকীয়া কোকৰাঝাৰ গোলাঘাট আদি জিলাৰ পৰা অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হয় উল্লেখ্য 19 মাৰ্চত সম্পন্ন হোৱা বক্সিং চেম্পিয়নশ্বিপখনৰ সামৰণি অনুষ্ঠানত AOAৰ উপ সভাপতি বিষ্ণুৰাম লুনিচাকে ধৰি অসম আমটেউৰ বক্সিং এছ'চিয়েশ্যনৰ হেমন্ত কুমাৰ কলিতা প্ৰমুখ ক্ৰীড়া জগতৰ সৈতে জড়িত বিষয়াসকল উপস্থিত থাকে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ